বিয়ে কঠোৰ পৰিশ্ৰম আৰু ব্যৱসায়ৰ গাঁৱৰ সন্মানিত এজন দায়িত্বশীল ৫৫ বছৰীয়া যুৱক। ১০ বছৰ পূৰ্বে তেওঁৰ পত্নীৰ মৃত্যু হৈছিল। বিয়েৰ দুজন পুত্ৰ আছে। চহৰৰ কোম্পানীত কাম কৰি বছৰত এবাৰ ঘৰলৈ অহা জ্যেষ্ঠ পুত্ৰ বিক্ৰম আৰু অলপতে বিয়া হোৱা সৰু পুত্ৰ আদিৰ নতুন কন্যা আছিল অনি, এক খুবেই ধুনীয়া বুদ্ধিমান ছোৱালী, যাৰ মুখত হাঁহি আৰু চকুৰ জিলিকনিয়ে আকৰ্ষণ কৰিছিল। বিক্ৰমৰ পত্নী আছিল চিয়া, যি নিজৰ সৰলতা আৰু যত্নশীল স্বভাৱৰ বাবে পৰিচিত আছিল। বিয়াৰ পিছত অনি আৰু আদিয়ে নিজৰ নতুন জীৱনত থিতাপি দিলে। গাঁৱৰ শান্ত পৰিৱেশ আৰু পাহাৰৰ সৌন্দৰ্য অনিয়ে ভাল পাইছিল। তাই আৰু আদিৰ প্ৰতি সন্ধিয়া খোজ কাঢ়িছিল, ইজনে সিজনৰ লগত কথা পাতি ভৱিষ্যতৰ সপোনবোৰ শ্বেয়াৰ কৰিছিল। তেওঁলোকৰ প্ৰেমৰ কথা আৰু সৰু সৰু প্ৰেমবোৰে তেওঁলোকৰ সম্পৰ্ক গভীৰ কৰি তুলিছিল। ৰহস্যময় মুহূৰ্ত। বিয়াৰ ১০ দিনৰ পাছত অনিয়ে ঠাণ্ডা ৰাতিত প্ৰায় ২ বজাত সাৰ পালে। তাইৰ পিয়াহ লাগিছিল বাবে তাই নিজৰ কোঠাৰ পৰা আহি পানী আনিবলৈ কোঠাটোৰ নিস্তব্ধতা বিৰাজ কৰিছিল। মাথো এটা কোমল শব্দ আৰু দূৰৰ ক'ৰবাত কুকুৰৰ শব্দ। পাকঘৰৰ ফালে আগবাঢ়ি যোৱাৰ লগে লগে তাই চকু দূৰৰ কোঠাৰ ফালে গ'ল। চিয়াক থিয় হৈ থকা দেখি তাই থতমত খালে। চিয়াৰ হাতত এটা সৰু বাতি আছিল, য'ত বহুতো সুগন্ধি তেল আছিল, যাৰ সুগন্ধি বতাহত বিয়পি পৰিছিল। চিয়াই দুৱাৰখন লাহেকৈ টোকন মাৰি তাৰ পিছত ভিতৰলৈ সোমাই গ'ল। অনিয়ে দেখিলে যে দুৱাৰখন ভিতৰৰ পৰা বন্ধ হৈ আছে। এই দৃশ্যটো অনিৰ বাবে ৰহস্য আছিল। তাই ভাবিবলৈ ধৰিলে, কিয় ইমান গভীৰ নিশাত তেল বাতি এটা লৈ শাহুৱেকৰ কোঠাত গ'ল। তাই বিশেষ যত্ন লৈছে নে আন কিবা আছে? তাই মনত কৌতূহলেৰে ভৰি পৰে। তাই পাকঘৰৰ পৰা পানী লৈ উভতি আহিল, কিন্তু তাইৰ মনোযোগ এতিয়া এই ৰহস্যৰ সমাধানৰ ওপৰত আছিল। তাই কোঠাটোৰ ওচৰ পাওঁতে তাই থিৰাং কৰিলে যে তাই চিয়া ওলাই অহালৈকে অপেক্ষা কৰিব। প্ৰায় আধা ঘণ্টাৰ পিছত দূৰৰ কোঠাৰ দুৱাৰখন খুলি খালে। চিয়া ওলাই আহিল যদিও তাই অলপ ভাগৰুৱা যেন লাগিল। তাইৰ খোজ কঢ়াত এটা উৎকট অৱসৰ আছিল, যেন তাই অতি আৰামত খোজ কাঢ়িছে। অনিয়ে লক্ষ্য কৰিলে যে চিয়াৰ মুখত এটা লঘু হাঁহি আৰু চকুত জিলিকনি উঠিছে। অনিৰ মনটো আৰু বিভ্ৰান্ত হৈ পৰিল। তাই ভাবিবলৈ ধৰিলে, কি হৈছে? ইমান গভীৰ নিশা শাহুৱেকৰ কোঠাত চিয়াই কি কৰি আছিল? আৰু এই তেলৰ বাতিটোৰ ৰহস্য কি? পিছদিনা তাই ৰহস্য সমাধানৰ সিদ্ধান্ত লৈছিল। পাকঘৰত চাহ বনাই থাকোঁতে তাই চিয়াৰ লগত কথা পাতিবলৈ ধৰিলে। কালি ৰাতি তেল বাতিটো শহুৰৰ ৰুমলৈ গৈছিলা? বিশেষ কিবা আছিল নেকি? দুষ্ট হাঁহি এটা মাৰি অনিয়ে সুধিলে। প্ৰথমতে চিয়াৰ অলপ লাজ লাগিল, তাৰ পিছত তাই হাঁহি হাঁহি ক'লে, হেই অনি, তুমি বৰ চালাক। শহুৰৰ ভৰি দুখন বহু দিনলৈকে বিষ হৈ আহিছিল। মানুহজনে গৰম তেলেৰে মালিচ কৰিলে ভাল পায়, গতিকে মই তেওঁক সহায় কৰিবলৈ গ'লো। কিন্তু হয়, এটা কথা কওঁ, এই তেলটো সাধাৰণ তেল নাছিল, বিশেষ বনৌষধিৰে বনাইছিলো, যিবোৰ বিক্ৰমে চহৰৰ পৰা অৰ্ডাৰ দিছিল। তেওঁ বিচাৰিছিল দেউতাই সোনকালে সকাহ পাওক। অনিয়ে সকাহৰ উশাহ এটা ল'লে, কিন্তু তাইৰ কৌতূহল এতিয়াও শেষ হোৱা নাছিল। তাই ক'লে, বাইদেউ তুমি বৰ ৰোমাণ্টিক। আপুনি বিক্ৰমদাদাৰ বিষয়ে ইমান চিন্তা কৰে আৰু লগতে শহুৰৰ ইমান যত্ন লয়। ময়ো আপোনাৰ পৰা কিবা এটা শিকিব লাগিব। চিয়াই হাঁহি ক'লে, অনিৰ বিবাহিত জীৱনত প্ৰেম আৰু যত্ন সকলো। ইজনে সিজনৰ যত্ন লোৱাৰ দৰে সৰু সৰু কথাবোৰে সম্পৰ্কটো অধিক সুন্দৰ কৰি তোলে। চিয়াৰ হঠাৎ অনিৰ নতুন ধাৰণা এটা আহিল। তাই ভাবিলে যে তাই আদিৰ বাবে বিশেষ কিবা এটা কৰিব, যাতে সিহঁতৰ মাজত প্ৰেম গভীৰ হয়। সেইদিনা ৰাতি যেতিয়া আদি ভাগৰুৱা হৈ ঘৰলৈ উভতি আহিছিল, তেতিয়া তাই মম লাইটেৰে বিয়াৰ কোঠাটো সজাইছিল। তাই কোঠাটোত সৰু সৰু লেম্প এটা থৈ দিলে, সুগন্ধি তেলৰ বাতি এটা আনি তাই আদিক মাতিলে, আদি, আজি তোমাৰ সকলো ভাগৰ আঁতৰাই দিয়া। দুষ্ট হাঁহি এটা মাৰি অনিয়ে ক'লে। আদিয়ে আচৰিত হৈ ক'লে, এইটো কি আছে অনি? অনিয়ে তাইক বিচনাত শুৱাই দিলে আৰু লাহে লাহে তাইৰ গাটো ভৰি মালিচ কৰিবলৈ ধৰিলে। কোঠাটোৰ সুগন্ধি বিয়পি পৰিল আৰু খিৰিকীৰ পৰা এটা পাতল শীতল বতাহ আহিছিল। আদিয়ে আলহীৰ হাতত ধৰি ক'লে,
তুমি সঁচাকৈ মোৰ জীৱনটো আৰু সুন্দৰ কৰি তুলিলা। দুয়োজনে ইজনৰ সিজনৰ চকুত হেৰাই গ'ল। আলিয়ে আনে কোলাত টানিলে আৰু লাহেকৈ তাইৰ কঁকালত চুমা এটা দিলে। এই নিশা তেওঁলোকৰ মাজত থকা প্ৰেম আৰু আস্থা শক্তিশালী হৈ আহিল। কোঠাটোত থকা পোহৰ আৰু সুগন্ধিটোৱে সেই মুহূৰ্তবোৰ আৰু যাদুকৰী কৰি তুলিছিল। কেইদিনমানৰ পিছত পৰিয়ালত গোপন আৰু ঐক্য প্ৰকাশ কৰি আনে আপোনাৰ চিয়াক শহুৰৰ ৰুমলৈ লৈ যোৱা দেখিলে। এইবাৰ তাই ধেমালিতে চিয়াক সুধিলে, আকৌ তেল মালিছ, কিবা নতুন গোপনীয়তা আছে নেকি? চিয়াই ক'লে, তুমি ভাল নাপাবা, কিন্তু এইবাৰ মোৰ বিশেষ বয়সত চাহ বনাইছে, যিটো বিষয়ে সকলো কাম কৰিব বিচাৰিছিল। অনিয়ে চিয়াক প্ৰসংগ কৰি ভাবিলে যে তাই পৰিয়ালৰ বাবে বিশেষ কিবা এটা কৰিব। তাই বিয়াৰ বাবে এটা বিশেষ ৰাতি আহাৰৰ পৰিকল্পনা কৰিছে, য'ত পৰিয়ালৰ সকলো সদস্য একেলগে বহিছে। অনি আৰু চিয়া একেলগে সুস্বাদু খাদ্য ৰান্ধি বিয়াৰ তেওঁলোকৰ পুৰণি কাহিনী ক'বলৈ গ'লে সেই নিশা গোটেই পৰিয়ালটো হাঁহি আৰু পুৰণি স্মৃতিৰ মাজত হেৰাই গ'ল। বিজয়ে অনি আৰু চিয়াক প্ৰশংসা কৰি ক'লে যে মোৰ এনে দুগৰাকী বোৱাৰী আছে, এই ঘৰখনক স্বৰ্গ কৰি তুলিছে।